Hello friends, welcome back. আৰু এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি মই আছো যোৰহাট ওলবালিবাটত। সো আহক নতুনকৈ আৰম্ভ হোৱা অসমীয়া গহনাৰ ডুগডুগি ষ্ট'ৰখন চাওঁ আৰু কি ধৰণৰ আপোনালোকে সেট পাব সকলো আপোনাক দেখুৱাম আৰু ওনাৰৰ সৈতে কথা পাতিম। তেওঁলোকে কেনেকুৱা অলংকাৰবোৰ ৰাখিছে। সো আপোনালোকো ওলবালিবাট আহি বস্তুবোৰ চাব পাৰিব আৰু কিনিব পাৰিব অতি কম দামত অসমীয়া গহনা। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ডুগডুগি এটা বা দ্বিতীয়টো ব্ৰাঞ্চ আগতে আমাৰ গুৱাহাটীত আছিলে, নগাঁৱত আছিলে, যোৰহাটত নতুনকৈ অপেনিং কৰা হৈছে। আৰু বিশেষকৈ আমাৰ লক্ষ্য অকল অসমীয়া গহনা বিজনেছটোৱে নহয়, অসমীয়া গহনাক কেনেকৈ বিশ্বৰ দৰবাৰত থিয় কৰিব পাৰি সেইটো আমাৰ প্ৰধান লক্ষ্য। আৰু সেই উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰত দখল কৰাৰ উপৰিও আমি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়তো গৈছোঁ আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়তো গৈছোঁ। আৰু যোৰহাটত বৰ্তমানলৈকে আমাৰ যিখিনি ৰেছপন্স পাইছোঁ আমাৰ গ্ৰাহকৰ পৰা বহুত ভাল। আৰু আশা কৰিছোঁ সমগ্ৰ অসমবাসী যোৰহাটলৈ আহক আৰু ডুগডুগি এপাক চাবলৈ আহক। আপোনালোকৰ ব্ৰাঞ্চ কোন জেগাত আছে? গুৱাহাটী চানমাৰীত আছে, নগাঁও কলেজৰ পইণ্টতে আছে আৰু যোৰহাটত নতুনকৈ গোটেই এড্ৰেছকেইটা মই ডেছক্ৰিপশ্যনত দি দিম বাৰু, চাব পাৰিব। আচ্ছা, বাকী মই প্ৰডাক্টখিনি দেখাই দিম আৰু আহিলে আৰু আপোনাক কণ্টেক্ট কৰিব পাৰিব, নাম্বাৰ দি দিম। ঠিক আছে, থেংক ইউ।